নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ফলাছ এণ্টাৰটেইনমেণ্টলৈ। বন্ধুসকল, আজি আমি আপোনালোকক দেখুৱাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাৰ কিছু দৃশ্য। তো পলম নকৰি আহকচোন আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'টো। এতিয়া আমি ঘৰৰ পৰা যাবলৈ ওলাইছোঁ আৰু এয়া আমি আহি আছোঁ। আহি আমাৰ দুজন বন্ধুক লগ কৰিলোঁ আৰু একেলগে হৈ বন্ধুসকল, আমি ফাইনেলি বৰদোৱালৈ সোমাই যোৱা প্ৰথমটো গেট পাৰ হৈছোঁ আৰু আগলৈ দেখুৱাই থাকিম, আপোনালোকে চাই গৈ থাকক। অৱশেষত ফাইনেলি আমি আহি পাই গ'লোঁ বৰদোৱা আৰু এতিয়া ব'লকচোন বৰদোৱাৰ ভিতৰৰ কিছু দৃশ্যাংশ দেখুৱাওঁ আপোনালোকক। বৰদোৱা থান বৰপেটা ধাম, একান্ত ভকতে কৰে কৃষ্ণ গুণনাম। দবা কাঁহৰ ধ্বনি শুনি শীতল কৰা প্ৰাণ, বৰদোৱা থান বৰপেটা ধাম, একান্ত ভকতে কৰে কৃষ্ণ গুণনাম। দবা কাঁহৰ ধ্বনি শুনি শীতল কৰা প্ৰাণ, মধুময় হৰি নাম হে বৈকুণ্ঠ ধাম, মধুময় হৰি নাম হে বৈকুণ্ঠ ধাম। সেয়ে কাশী গয়া বৃন্দাবন, ভজা সবে হৰিৰ চৰণ, হে বৈষ্ণৱ ভজা সবে হৰিৰ চৰণ। বৰদোৱা থান
একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বুখিয়া যথাত বৈকুণ্ঠ পৰি হৰি যোগীৰো হৃদয় এৰি বৈকুণ্ঠ পৰি হৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত থাকা হৰি সাক্ষাতে তথাত। বন্ধুসকল ইমানেই আছিল আজিৰ এই ভিডিঅ'টো আৰু অৱশেষত আমিও ঘৰলৈ উভতিলোঁ। চ' বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে এটা লাইক কৰিব। আৰু মই ব্লগ ইমান ভালদৰে বনাব নাজানো যদিও এটা ব্লগ আগবঢ়ালোঁ, প্ৰথমটো ব্লগ মোৰ চেনেলৰ, আৰু আগলৈ এনেধৰণৰ ব্লগসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।